রাজ্যের রাজা হরিচন্দর কনিষ্ঠ ভাতৃময় নামুর খবর সিংহ সেনাপতি দেববর সন্মুখত মোৰ পত্নী কাবেৰীয়ে অঙ্কিত কৰা মোৰ ভৱিষ্যত ভাগ্যৰ উজ্জ্বল প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি বিনা প্ৰতিবাদে কাবেৰীৰ মন্ত্ৰণাত মই জনালো সন্মতি। সেনাপতি দেববৰ ভাতৃত্ব স্নেহতকৈ ৰাজসিংহাসন অতি প্ৰয়োজনীয়। যিহেতু জ্যেষ্ঠ ভাতা ৰজা হৰিচন্দ্ৰক তদালোকে ৰাজসিংহাসনৰ পৰা ক্ষমতাচ্যুত কৰি পালন কৰিব লাগিব এই বিশাল বৃদ্ধাৰ ৰাজসিংহাসন। ইয়াত তোমাৰ মতামত কি? এই সময় অতি সমাগত। অতি ব্যাকুলতাৰে অপেক্ষা কৰি আছিলো। হয় যদি অযোধ্যাৰ আপুনি ৰাজ ৰাজস্ব কন্যা তব পত্নী কাবেৰী হ'ব ৰাজ পটেশ্বৰী। তেতিয়া নিশ্চয় এই পালি সেনাপতি পূৰ্বৰ পদত থাকিব নালাগে। উত্তম উত্তম উত্তম। সেনাপতি দেববৰ তুমি অতিকে চতুৰ আৰু পতৈম্যমতী। মোৰ কাৰ্যত জনাই সন্মতি দিলা দিলা তোমাৰ তীক্ষ্ণ বুদ্ধিৰ পৰিচয়। গতিকে লোৱা অতি শীঘ্ৰে বিদ্ৰোহৰ কৰাকৈ সূচনা। তোৰ মুখত এনে ক্ষীণিত বচন? মোৰ পত্নী অৰ্থাৎ আপোনাৰ কন্যাৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ হেতু মন দিব। মোৰ সন্মুখত তই কওঁ এনে ক্ষীণিত বচন? পত্নীৰ মনোকামনা পূৰণৰ হেতু প্ৰজানুৰঞ্জন নিপতি অযোধ্যাৰ ৰজা হৰিচন্দৰ বিপক্ষে কৰিবি তই বিদ্ৰোহ আচৰণ। হে মোৰ পত্নীৰ জন্মদাতা পিতৃ, নিজ জামাতাৰ প্ৰতি তোমাৰ এয়া কেনে আছ? তই মোৰ জামাতা? সিও মোৰ বাবে এক দুৰ্দান্ত অভিশাপ। কাবেৰী মোৰ সৌৰজাত কন্যা। সিও মোৰ বাবে এক কলংক। কোন সময় তোক বন্দী কৰি ভাতৃদ্ৰোহী ৰাজদ্ৰোহী নিৰ্বাপিত কৰিম অযোধ্যাৰ বিদ্ৰোহৰ গণি। সমতাৰ প্ৰতি আপোনাৰ কিয় আচৰণ? যদি খবৰ সিংহ অযোধ্যাৰ ৰাজ ৰাজস্বৰ কন্যা কাবেৰী নহ'ব জানো ৰাজ পটেশ্বৰী? আপোনাৰ কাম্য নহয়। পদক্ষেপী নীলাজ তোৰ মই কোনো কথাই নহলো। অযোধ্যাৰ মহামান্য মন্ত্ৰীভৰ পুনৰবাৰ অনুৰোধ কৰিছো মই আপোনাক মোৰ কাৰ্যত আপুনি বাধা উৎপন্ন নকৰিব। স্বাৰ্থপৰ বিশ্বাসঘাতক মৃত্যু তোৰ জানবি নিশ্চয়। সেনাপতি দেববৰ কি চাই আছা?
সেনাপতিদের ভক্ত মোর সন্মুখত মন্ত্রীৰে ভক্ত তইলে ঘেৰি যাব চব বন্দী কৰা নিপুঞ্জয় ৰাজত্ব হে Na